আজি ৰাতিপুৱা দেখিছেনে বাৰু কি অৱস্থা হৈ লৈছো গোটেই কাপোৰবোৰ বিছনাখনতে দম কৰি ললো আমি ওলাইছো আজি এখন বিয়ালৈ ছোৱালীবোৰৰ সেইবোৰে প্ৰব্লেম কি কাপোৰ পিন্ধো কি কাপোৰ নিপিন্ধো যেনে তেনে চকু মুদি হলো এজু পিন্ধি ললো আৰু কৰি থাকোতে বিয়াখনলৈ দেৰি হ'লগৈ লৰা লৰিকৈ ওলাই গলো যতে বিয়া ঘৰৰ পৰা পানী তুলিবলৈ অহা মানুহখিনিৰ লগত লগ হলো আৰু হোৱা দেখিছেনে বিয়া ঘৰ পালোহিয়ে কিন্তু আজি বতৰটোহে লগ নিদিলে আৰু এতিয়া কইনাজনীক গা ধুৱাবলৈ নিয়াৰ আগত দুৱাৰ মুখত দয়ন দিছে আৰু গা পা ধুৱাই কইনাজনীক ৰভাতলিলৈ আনিলে আৰু এয়া আজিৰ কইনা আৰু এতিয়া আমি আহিলো খানা খাবলৈ খানাটো টেষ্টি আছিলে দেই আমাৰ এইফালে আকৌ নিয়ম এটা আছে কইনাজনীক ছোৱালী তিনিজনীয়ে এইদৰে দাঙি ঘূৰাই দিয়া আমাৰ ইয়াৰ নিয়ম নীতিবোৰ বাৰু আপোনালোকক দেখালো আপোনালোকৰ বাৰু এনেধৰণৰ নিয়ম নীতি হয়নে নহয় আমাক কমেণ্টত জনাবলৈ নাপাহৰিব আকৌ দেই বাৰু আজিলৈ সামৰিছো পুনৰবাৰ মিনি ব্লগৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি